এচিড আক্ৰমণৰ ফলত তিনিজনৰ অৱস্থা গুৰুতৰ হৈ পৰিছে। জিএমচিত মৃত্যুৰ যন্ত্ৰণাত ছটফটাবলগীয়া হৈছে তিনিওজনে। ঘটনাৰ 3 দিন পিছতো গা লৰা নাই বৰপেটা আৰক্ষীৰ। বৰপেটাৰ খোলাবন্ধত এই চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হৈছে। একেটা পৰিয়ালৰ 3জনক এচিড আক্ৰমণ কৰিছে দুৰ্বৃত্তই। এচিড আক্ৰমণৰ ফলত 3জনৰ অৱস্থা গুৰুতৰ হৈ পৰিছে। জিএমচিত মৃত্যুৰ যন্ত্ৰণাত ছটফটাবলগীয়া হৈছে তিনিওজনে। ঘটনাৰ 3 দিন পিছতো গা লৰা নাই বৰপেটা আৰক্ষীৰ। তেখেতক মই মোৰ নিজৰ বাইকত তুলি লৈ গৈছো। তেখেতে মোক কৈছে মই সকলোবোৰ মানুহকে চিনি পাওঁ, কোনে মোক কি কৰিছে। মোৰ ল'ৰাটো আৰু মই অলপ সুস্থ হৈ আহোঁ, তাৰপিছত সকলো কথা ওলাই পৰিব। মই সকলোকে চিনি পাওঁ, যিয়ে মোৰ লগত এনেকুৱা কাম কৰিছে মই তেওঁক নিজে চিনি পাওঁ, ভালদৰে দেখাও পাইছো। আপোনালোকে আইনৰ আশ্ৰয় লোৱা হৈছে? আইনৰ ইতিমধ্যে আমি থানাত এজাহাৰ দিছোঁ। এই মুহূৰ্তত আপোনালোকে আইন বা পুলিচ প্ৰশাসনক কি ক'ব? আমি কৈছো যে আইন বা আমি পুলিচ প্ৰশাসনক কৈছো আপোনালোকে দুৰ্বৃত্তক অনতি পলমে কৰায়ত্ব কৰক আৰু মানে উচিত শাস্তি দিয়ক। যোৱা ৰাতি প্ৰায় 11টামান বজাত খোলাবান্ধা গাঁৱত আনোৱাৰা বেগম, তাইৰ বয়স হ'ল 30 বছৰ, আৰু তেখেতৰ দুজন ল'ৰা ক্ৰমে কামৰূপৰ কমলপুৰত লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হৈছে। দিন দুপৰতে শূন্যলৈ গুলী ফুটাই 4,50,000 টকা লুট কৰিছে। আৰক্ষীৰ সন্মুখতে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলমান দুৰ্বৃত্তই তাণ্ডৱ চলায়। গুৱাহাটীৰ পৰা ৰঙিয়ালৈ কৰ্মচাৰীক দৰমহা দিবৰ বাবে অনা টকাখিনি কাঢ়ি নিয়া 4জনীয়া ডকাইতৰ দলে মটৰ চাইকেলত অহা 4জনীয়া ডকাইতৰ দলে লুটপাট চলায়। মাস্কমেনে তেওঁলোকে লুটপাট চলায় ৰঙিয়া অভিমুখে পলায়ন কৰিবলৈ সক্ষম হয়। ডকাইতৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কেডি আইৰণ কোম্পানীৰ কৰ্মচাৰী জয় নাৰায়ণ পণ্ডিত। উল্লেখ্য যে জয় নাৰায়ণে যিখন মটৰ চাইকেল ব্যৱহাৰ কৰিছিল, এই মটৰ চাইকেলখনে গুৱাহাটী আটগাঁৱৰ পৰা ৰঙিয়াৰ কেডি আইৰণ কোম্পানীলৈ ধনখিনি আনিছিল। আমি সেই দৃশ্যাংশ আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো। মটৰ চাইকেলখনৰ দৃশ্যাংশ আমি দেখুৱাইছো। কামৰূপৰ কমলপুৰত এই লোমহৰ্ষক ডকাইতি কাণ্ড সংঘটিত হৈছে। দিন দুপৰতে শূন্যলৈ গুলী ফুটাই 4,50,000 টকা লুট কৰিছে। আৰক্ষীৰ সন্মুখতে 31 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দলমাত দুৰ্বৃত্তই তাণ্ডৱ চলায়। গুৱাহাটীৰ পৰা ৰঙিয়ালৈ কৰ্মচাৰীক দৰমহা দিবৰ বাবে টকাখিনি কাঢ়ি নিয়ে। অনা টকা দৰমহা দিবলৈ আনিছিল আৰু সেই টকাখিনি কাঢ়ি লৈ গৈছিল 4জনীয়া ডকাইতৰ দলটোৱে। আপোনাৰ এই 4টা ল'ৰা আছিল বাইকেদি, ঠিক আছে, মোক মাৰিল বন্দুকেদি। তাৰপিছত মই চিঞৰিলোঁ, পুলিচৰ ভেন আহি আছিল, মই পুলিচকো মাত দিলোঁ। ছাৰ এনেকৈ ই আছিল, সেনেতে কৰিল। 2টা ল'ৰা লৈ কিনে পইচা মোৰ ওলাল, পাৰ্চ ওলাল, চেইনটো ল'ল, 4 লাখ টকা আৰু পকেটত আছিল 30-40 হাজাৰ টকা। গুলি মাৰিছিল, মিছ মাৰিছিল। তাৰপিছত মোক ইয়াতে মাৰিল বন্দুকেদি।